এয়া ঢেঁকীত আমি সৰিয়হ খুন্দিছোঁ পানী টেঙা বনাবলৈ। এইখিনি চালি লৈছোঁ মিহিকৈ। থেকেৰাৰ সৈতে মিলাই পানী টেঙা হ'ব। পানী টেঙা বনাবৰ বাবে সৰিয়হ ধুই শুকুৱাই লৈছোঁ। এইটো টেমাৰে 2 কাপ লৈছোঁ। এইটো টেমাৰে 2 কাপ লৈ লৈছোঁ। এবাৰ এয়া ঢেঁকীত খুন্দিম, খুন্দি লৈ মিহিকৈ এইফালে চালি ল'ম। চালি লৈ থেকেৰাৰ সৈতে সানি পানী টেঙা বনাম। পানী টেঙা বনোৱাৰ সম্পূৰ্ণ পদ্ধতি আপোনালোকক দেখুৱাই থাকিম। এইখিনি থেকেৰা বইল কৰি লৈ শুকুৱাই লোৱা হৈছে। এতিয়া এই থেকেৰাখিনি খুন্দি লোৱা সৰিয়হৰ লগত মিহলি কৰি পানী টেঙা বনোৱা হ'ব। এইখিনি গুড়ি কৰি লোৱা সৰিয়হখিনি আৰু ইয়াত পানী টেঙা বনোৱা হৈছে, ইয়াত থেকেৰা দি থকা হৈছে। এই পানী টেঙা সাধাৰণতে বহাগ বিহুৰ উৰুকাৰ দিনা পানী টেঙা বহাগ বিহুৰ সময়ত বনোৱা হয় আৰু গৰু গা ধুৱাই উঠি পানী দিয়া ভাতৰ সৈতে পঁইতা ভাতৰ সৈতে পানী টেঙা খোৱা হয়। বিলাহী আৰু কণী ভাজি লগত খোৱা হয়। এয়া অসমীয়াৰ পৰম্পৰা। এয়া পানী টেঙা হৈ আছে। এতিয়া পাত্ৰত বান্ধি ইয়াক বহু দিনলৈকে ৰাখি থ'ব পাৰি আৰু খাবলৈ বৰ সোৱাদ হয়। তদুপৰি খুব জাল আছে, নাকত ধৰে, ঝনঝনাই। অসমীয়াৰ এয়া পৰম্পৰা পানী টেঙা বনোৱাৰ পদ্ধতি আপোনালোকক দেখুৱালোঁ। খাবলৈও সোৱাদ। আপোনালোকেও বনাব পাৰে এনেদৰেই আৰু খাই চাব পাৰে। আৰু বজাৰতো আজিকালি কিনিবলৈ পোৱা যায়। আপোনালোকে এতিয়া বহাগ বিহুৰ সময়ত পাবই। আপোনালোকে কিনিব, খাই চাব, ভাল পাব। ধন্যবাদ।